কেৰেলা কেনেকে আধা কেজি ল'ম কেলা 20 টকা কিমান দিম বাইদেউ কওক মুড়ি কেই টকা Oi, bukan na mari. oi ala নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ তো আমাৰ ঐতিহ্যমণ্ডিত দৈগুং বজাৰ সকলোৱে পৰিচিত আজি ৰঙালী বিহুৰ বজাৰখন কেনেকুৱা আহক চামগৈ ভিতৰলৈ সোমাই যাম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব মুড়ি কেই টকা Oi, bukan na mari. মাটিমাহ নে কি মাটিমাহ কেই টকা তো কালিলৈ গৰু বিহু তো গৰু বিহু এয়া মেইন বস্তু মাখিয়তী দেখিবলৈ পাইছে যথেষ্ট ভিৰ কিন্তু আজি আমাৰ দৈগুং বজাৰখন খুব ভিৰ মানে ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে যদিও এনেই আৰু অকণমান আলেঙি কৰি থ'লোঁ এই গুড় মই আকৌ গুড় খাই ভাল পাওঁ প্ৰতিটো গুড়ৰ দোকানীৰ পৰাই এটুকুৰা এটুকুৰা লৈ খাওঁ আৰু আমাৰ এই দৈগুং বজাৰখন বহুত পুৰণা বজাৰ বহুত পুৰণা মানে আপোনাৰ যুগ হৈছে আৰু যুগ মানে কি আৰু যুগেই হৈছে ধৰক বহুত পুৰণা বজাৰ মানুহ কিন্তু তামাম ভিৰ হৈছে দেই বিহু বজাৰ শাক পাচলি ইত্যাদি দামবিলাক বহুতেই কম বেলেগ জেগাতকৈ এভেইলেবল বস্তু ৰঙালাও পকা ৰঙালাও মই আৰু এনেই মানে বজাৰখন এপাক ঘূৰি পেলাই ভাল লাগিলে মানুহখিনি ভিৰ দেখিয়ে ভিডিঅ'টো মানে কৰি থ'লোঁ আৰু এই চব্জি দোকানখন বহুত ধুনীয়াকৈ সজাই থৈছে তাৰ ভিতৰতে দুই এটা বস্তু লৈছোঁ এই বস্তু আৰু মই দেখুওৱা নাই কি লৈছোঁ এইবোৰ টেকেলিবোৰ কেই টকা এইটো গাখীৰ 1 লিটাৰটো কেই টকা 1 লিটাৰটো কেই টকা